কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে মুকলি বিহু আৰম্ভ কৰিব গামোচা লগাই লৈছোঁ হেল্ল' সকলোকে ৰংঘৰ বাকৰিৰ পৰা মই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মানুহৰ বিহু আৰু মানুহ বিহুৰ দিনা আজি আমি মোৰ লগৰ বন্ধু মই আজি ৰংঘৰলৈ আহিছোঁ আৰু ৰংঘৰ এতিয়া বিহু বাকৰিত কেনেকুৱা ধৰণৰ বিহু হয় তাকে চাবলৈ আহিছোঁ শুনি আহিছোঁ প্ৰতি বছৰে যে এনেকৈ ধুনীয়াকৈ পাতে তাকে আজি সেইবুলি চাবলৈ আহিলোঁ গতিকে ব'লক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া মুকলি বিহু আৰম্ভ কৰিব গামোচা লগাই লৈছোঁ কেমেৰা উলিয়াই লৈছোঁ এতিয়া এই মুকলি বিহু হুঁচৰিৰে সৈতে ইয়াৰ ৰংঘৰৰ মুকলি বিহু আৰম্ভ হ'ব আহক চাই লওঁ আপোনালোকে একেবাৰে চাৰিওফালে ৰংঘৰৰ চাৰিওফালটো দেখাই দিছোঁ একেলগে চাই লওক এই জেগাতে নাচ হ'ব বিহু নাচ গান মুকলি আৰম্ভ হ'ব এই পিছফালে ৰংঘৰ আৰু এয়া হৈছে ৰংঘৰৰ চাৰিওদিশ মানুহ বহুত আহিছে চবতে খিচৰি হৈছে মানুহখিনি যেতিয়া ইয়াত চাবলৈ আহিব তেতিয়া মানুহ বহুত যেন লাগিব ওপৰত উঠি পেলাই ফটোটো ল'ব পালে ভাল লাগিলেহেঁতেন পিছে ওপৰত উঠিবলৈ দিয়া হোৱা নাই এতিয়ালৈকে কাৰণ সেইটো নিৰাপত্তাৰ খাতিৰতে ওপৰত মহলালৈ যাবলৈ দিয়া নাই ৰংঘৰৰ ইয়াৰ পৰা আমি বিহু ধুনীয়াকৈ চাব লাগিব ফটো ল'বলৈ পোৱা ভাল হৈছে বিহু এভাগ হৈ গ'ল মিচিং বিহু হ'ল আৰু ধুনীয়া লাগিলে বহুত ভাল লাগিলে মই ভিডিঅ' দেখাইছোঁ আপোনালোকক কেনে লাগিলে নিশ্চয় জনাব কাৰণ আঁতৰৰ পৰা মই দেখাই দিছোঁ গোটেই মানুহখিনি ৰ'ব বৰ্তমান ক'ব নোৱাৰাকৈ কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে উৰ্মিমালা ডাঙৰলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিওঁ
ৰাস্তা মানে তুমি সেইফালে যোৱা এই যে অকমান অকমান যে মুকুট পিন্ধি বন্ধুসকল আজিলৈ আপোনালোকে যিমানখিনি দেখিলে এয়া আছিলে ৰংঘৰৰ বিহু বাকৰি আৰু বহুত অনুষ্ঠান আছে আমি ইমান দেৰিলৈ নৰওঁ আমাৰ যাবও হ'ল এতিয়া 3টা বাজি গ'লগৈ 3:30 হ'ব হ'ল বিহু চলি আছে আৰু একে দেখোন আপোনালোকক কেনে লাগিলে জনাব তাকে মই সমুদ্ৰ শইকীয়া বিদায় মাগিছোঁ আপোনালোকৰ মাজৰ পৰা আৰু অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম ঠিক আছে টাটা বাই বাই পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা দিছিলোঁ